নমস্কাৰ সকলোকে। লাও পুল্লা পিঠা বনাবৰ বাবে ভাত খোৱা চাউলৰ গুড়া অলপ লৈ লৈছোঁ আৰু ইপিনে ৰঙালাও বাকলিৰ লগত কুকাৰত পানী অলপ দি বইল কৰি লৈ লৈছোঁ আৰু বইল কৰাৰ পিছত বাকলিখিনি গুচাই লৈছোঁ আৰু ৰঙালাওখিনি বইল কৰোঁতে পানী বেছি দিব নালাগে, পানী বেছি দিলে বেয়া, সেইকাৰণে অলপ পানী দি বইল কৰি লৈ লৈছোঁ আৰু ইয়াতে অলপ নিমখ দি ৰঙালাওখিনি ভালদৰে পিটিকি লৈছোঁ আৰু ইয়াতে চাউলৰ গুড়াখিনি অলপ অলপ দি মিশ্ৰণ কৰি লৈ লৈছোঁ আৰু চাউলৰ গুড়া বেছি দিব নালাগে, বেছি দিলে পিঠাইখন টান হয় আৰু ইপিনে কেৰাহীত ৰিফাইন তেল গৰম হ'ব দি দিছোঁ আৰু এটা এটাকৈ এনেকৈ পিঠা বনাই তেলত দি দিছোঁ। আৰু অলপ ৰংচঙীয়া হোৱাৰ পিছত এবাৰ এবাৰ ওলটাই দিছোঁ আৰু এইপিনে গুড়ত অলপ পানী দি পগাবৰ কাৰণে দি থৈ দিছোঁ। গুড়খিনিও প্ৰায় হৈ গৈছে আৰু হৈ যোৱাৰ পিছত গুড়খিনি অলপ ঠাণ্ডা হ'বৰ কাৰণে থৈ দিছোঁ আৰু এইপিনে পিঠাইখনো ভজা হৈ গ'ল আৰু ভজা হোৱাৰ পিছত এনেকৈ তৰিয়াই থৈ দিলোঁ আৰু ঠাণ্ডা হোৱাৰ পিছত গুড়ত এটা এটাকৈ দি দিলোঁ আৰু এই পিঠাটো ৰঙালী বিহুত বনোৱা হয় আৰু পিঠাইখন দি অলপ লৰাই দিছোঁ যাতে গুড়খিনি পিঠাইখনত সোমাই যায় আৰু এই পিঠাইখন খাবলৈ সোৱাদ হয় আৰু বিহু বুলি ময়ো এনেকৈ কেইখনমান বনালোঁ।